স্বাগতম জানাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি সপৰিয়ালে ফুৰিবলৈ যাবলৈ ওলাইছো। মাৰ ঘৰত পুৰা 8 মাহৰ পিছত যাবলৈ ওলাইছো আৰু এইফালে ওলাইছে মাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছো। কেনেকুৱা লাগিছে কৈ ভাল লাগিছে বহুত। আৰু যাওঁতে কিছুমান ভাল লগা ঠাই আপোনালোককো দেখাই যাম। সেইবাবে ভিডিঅ'টো আৰম্ভ কৰিছো আৰু আপোনালোকে চাই থাকিব যিহেতু অলপ ঠাণ্ডা আৰু ৰাস্তাবিলাক ওলমাই থৈছে আৰু এয়া হৈছে জাঞ্চি দলং। এতিয়া আমি আহি আমগুৰিৰ ৰাস্তাটো পাইছোঁ। এইটো শিৱসাগৰলৈ যোৱা ৰাস্তা। সেইফালেও যাব পাৰি। সেইফালেদি গ'লে অলপ দূৰ হয় বাবে আমি আমগুৰি হৈ সোমাই দিওঁ আৰু আমগুৰি হৈ আমি হালাপিং হৈ যাওঁগৈ। এতিয়া আমগুৰি ৰাস্তাটোদি আমি সোমাই আহিছোঁ আৰু এই আমগুৰি সোমাই অহা ৰাস্তাখন মোৰ খুবেই ভাল লাগে। চাৰিওফালে গছবিলাক ইমান ধুনীয়া ধুনীয়াকৈ শাৰী শাৰীকৈ ৰুই থৈছে আৰু তলত বগাকৈ ৰং কৰি থৈছে। সেইবাবে দেখিবলৈ বহুত ধুনীয়া হয় ঠাইখন আৰু সেইবাবে এই ঠাইখন মোৰ বহুত ভাল লাগে। ৰাস্তাটো চাৰিওফালে গছ শাৰী শাৰীকৈ ৰুই থৈছে সেউজীয়া। এতিয়া আমি হালুৱাটিঙৰ ৰাস্তাটোদি সোমাই আহিছোঁ আৰু এই ৰাস্তাটোৰ চাৰিওকাষে খালি বাগান, সেউজীয়া সেউজীয়া বাগান। ৰাস্তাৰ চাৰিওফালে সেউজীয়া বাগান। সেইবাবে বহুত ধুনীয়া ঠাইখন। আৰু এই ঠাইখন অলপ ওখ চাপৰ। এই চাওঁ ওখ চাপৰ ৰাস্তাবিলাক অলপ পাহাৰৰ নিচিনা অলপ ওখ চাপৰ। ঠিক একেবাৰে পাহাৰো নপৰে কিন্তু ঠাইখন অলপ পাহাৰৰ নিচিনা লাগে। ৰাস্তাবিলাক ওখ চাপৰ সেইবাবে ভাল লাগে ঠাইখন। সেই চাওকচোন এফালে ওখ আৰু এফালে চাপৰ। ইমান ধুনীয়া লাগিছে দেখিবলৈ। ওখকৈ চাহ গছবিলাক আছে। ইয়াৰ মাজেদি এটা ৰাস্তা ফাটি গৈছে পাহাৰৰ ফালে আৰু সেইফালেদি কমলাবাৰী নামৰ এখন পাৰ্ক আছে। সেইটো অলপ পাহাৰীয়া এলেকা হয়।
আৰু এয়া হৈছে আমাৰ গেলেকী চাৰিআলিৰ কাষতে থকা নৱগ্ৰহ মন্দিৰ। আৰু ইয়ালৈ আমি মাজে মাজে প্ৰায় আহিছোঁৱেই। আৰু অলপ দূৰ গ'লে আমাৰ গেলেকী চাৰিআলিখন আছে, য'ত আমি বজাৰ সমাৰ কৰোঁ। সকলোবিলাক পোৱা যায় ইয়াতে। আমাৰ চাৰিআলিখন পাৰ হৈ আহিলোঁ। এতিয়া আমি ঘৰৰ ফালে যিটো ৰাস্তা আছিল সেইটো ৰাস্তা দলংখন বনাই থকাৰ বাবে আন এটা ৰাস্তাইদি আহিবলগীয়া হৈছে। আৰু এইফালেদি গাঁৱৰ ফালে সোমাই যোৱা ৰাস্তা এইটো গাঁৱলীয়া পৰিৱেশ। আৰু সৌফালেদি চাওকচোন পাহাৰখন অলপ অলপকৈ দেখা পোৱা গৈছে। ডাৱৰীয়া বতৰৰ বাবে ভালদৰে দেখা পোৱা নাই। যদি ৰ'দ দি থাকে তেনেহ'লে বহুত ধুনীয়াকৈ জিলিকি যায় পাহাৰখন। আৰু এয়া ধাননি পথাৰ, পকা ধান এয়া ডাঙৰি নিছে। আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ ধানবিলাক পকি আছে। আৰু দূৰত পাহাৰখন কিমান ধুনীয়াকৈ জিলিকি আছে। এতিয়া আমি আহি আমাৰ ঘৰৰ ৰাস্তাটোদি সোমাই আহিছোঁ। আৰু এইখন দেখিছে নহয়, সেইখন LP স্কুল হয়। আমাৰ ঘৰৰ মুখাগতে আছে LP স্কুলখন, য'ত আমি ইয়াতে পঢ়িছিলোঁ। আৰু এইটো আমাৰ ঘৰ। আমি এতিয়া ঘৰ আহি পালোহি। আৰু চাহ তাহ খাই আজৰি হোৱাৰ পাছত এয়া এজনী আমাৰ অকণমানি ভতিজাজনী। আৰু এয়া হৈছে আমাৰ ঘৰখন। আৰু এইবিলাক ফুৰি থৈছে মানুহে, ধুনীয়া ধুনীয়াকৈ ফুলি আছে। ফুলবিলাক কিমান ধুনীয়াকৈ ফুলি আছে। আৰু এইটো গোহালি। এলোভেৰাজোপা কিমান ধুনীয়াকৈ হৈছে। আমাৰ ইয়াতে মাটিটো অলপ আলতীয়া হয়, সেইবাবে অলপ শুকান। ইয়াতে আমাৰ ল'ৰা ছোৱালী দুটা আৰু ভতিজা দুজনীৰ সৈতে খেলি আছে সিহঁতি। আৰু এয়া গোহালিতে এটাই কিবা বনাই আছে। আৰু এয়া হৈছে মা। আৰু এয়া হৈছে আমাৰ দাদাই ৰোৱা বাগান। সৰুকৈ বাগানখন আছে বাৰীতে। আৰু এতিয়া ঠায়ে ঠায়ে কলম কৰিছে। আৰু এয়া আমাৰ বাৰীৰ পাচলি, অমিতা লগা। আৰু আটাই ৰুইছে কিবা কিবি। এটা কবি পুলি ৰুইছে, ফুলকবি সৰু সৰুকৈ ধৰিছে। আৰু এয়া হৈছে শাক, লাই শাক। অমিতা ইয়াত বহুত ধুনীয়া হয়, অমিতা গছ। কবি পুলিও এইবাৰ কমকৈ ৰুইছে। আৰু ইয়াতে মোৰ ল'ৰা ছোৱালী দুটা আৰু ভতিজা দুজনীয়ে সিহঁতি খেলি আছে। আৰু সোঁফালে স্কুলখন, আমাৰ পদূলিমুখতে আছে স্কুলখন, LP স্কুলখন, য'ত আমি পঢ়িছিলোঁ। আৰু এইখন চাওক স্কুলখন। আৰু এয়া হৈছে বৌ আৰু মা।
আৰু এইখন হৈছে আমাৰ চোতালখন এইজনী অকণমানি ভতিজাজনী আৰু ইয়াতে আমাৰ সন্ধিয়া সময়ত চাহৰ পাৰ্টি চলিছে গোটেইখিনিয়ে বহি আমি চাহ খাইছোঁ আৰু দাদা ইয়াতে নাই সি দোকানত গৈছিলে এই আহি পোৱা দেৰি হৈছে সেইকাৰণে ইয়াতে সি নাছিলে আৰু আমি সকলোৱে এতিয়া চাহ খাই আছোঁ এজনী অকণমানিজনী গোটেইখিনি বহি কথাও পাতিছোঁ চাহো খাইছোঁ আৰু এতিয়া ৰাতি সাজাৰ বাবে এয়া ঘৰৰ পুখুৰীৰ মাছ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ কাইলৈ পুনৰ নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ নমস্কাৰ।